নমস্কাৰ বন্ধুসকল, সাগৰিকাৰ skitchenলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আপোনালোকক বনাই দেখাম নৰসিংহৰ লগত আলু আৰু কণীৰ দম। তেনেহলে বলক ৰেচিপিটোলৈ আগবাঢ়ো। আজি ৰেচিপিটোৰ কাৰণে মই লৈছোঁ অলপমান নৰসিংহৰ পাত, এটা লৈছোঁ ডাঙৰ সাইজৰ আলু, কণী লৈছোঁ 3টা, হালধি, নিমখ, গোটা জিৰা, আদা, নহৰু আৰু পিঁয়াজ। এতিয়া মই এটা মিক্সি জাৰত নৰসিংহৰ পাতখিনি এটা পেষ্ট বনাই লম। মই কেৰাহীৰ তেলখিনি গৰম কৰি লৈ ইয়াত এতিয়া দিছোঁ বইল কৰি থোৱা কণীকেইটা মই অলপমান ৰঙচুৱা হোৱালৈকে ফ্ৰাই কৰি ল'ম। গেছৰ ফ্লেমটো মিডিয়ামতে ৰাখিছোঁ। তাৰপাছতে ইয়াত এতিয়া দিম অলপমান হালধিয়ে কালাৰটো বেছি ভাল কৰি দিয়ে। এতিয়া মই ফ্ৰাই কৰি লৈছোঁ। এয়া মোৰ কণীকেইটা ফ্ৰাই কৰি লোৱা হৈ গ'ল। তাৰপাছতে ইয়াত দিছোঁ বইল কৰি থোৱা আলু কেইপিচো মই অলপ সময় ফ্ৰাই কৰি ল'ম। এয়া মই কণীকেইটা আৰু আলু কেইপিচো ফ্ৰাই কৰি ল'লোঁ। এতিয়া অলপ ৰৈ যোৱা তেলখিনিতে দিছোঁ গোটা জিৰা কেইটামান, পিঁয়াজ দিছোঁ। পিঁয়াজ মই সৰু সাইজৰ এটা লৈছিলোঁ। তাৰপাছতে দিছোঁ আদা আৰু নহৰু। এতিয়া আৰু গোটেইখিনি ভালদৰে মিক্স কৰি অলপ সময়ৰ কাৰণে ভাজি ল'ম। পিঁয়াজ আৰু আদা নহৰুখিনি মই একেলগে ভাজি ল'লোঁ। এতিয়া ভাজি লোৱা হৈ গৈছে। তাৰপাছতে ইয়াত দিছোঁ পিচি থোৱা নৰসিংহখিনি। এতিয়া গোটেইখিনি মিক্স কৰি দিছোঁ। তাৰপাছতে ইয়াত এতিয়া দিম অলপমান হালধি, সোৱাদ অনুসৰি দিছোঁ নিমখ। এতিয়া ভালদৰে গোটেইখিনি মিলাই লৈ 2 মিনিটমান নৰসিংহখিনি মই মিডিয়াম ফ্লেমত অলপ ভাজি ল'ম। এনেদৰে মই নৰসিংহখিনি 3 মিনিটমানৰ কাৰণে ভাজি ল'লোঁ। এতিয়া ইয়াত দিম কুহুমীয়া গৰম পানী আপোনালোকৰ যিমান দৰকাৰ হয় সিমানে দিব। এতিয়া উতলিবলৈ দিম হাই ফ্লেমত। এয়া চাওক, পানী দিয়াৰ পাছত ভালদৰে উতল আহি গৈছে। এতিয়া মই ইয়াত দিছোঁ ফ্ৰাই কৰি থোৱা কণীকেইটা আৰু আলু কেইপিচ। এতিয়া মই গেছৰ ফ্লেমটো মিডিয়াম কৰি গোটেইখিনি মই মিডিয়াম ফ্লেমতে উতলাই থাকিম। এয়া সকলোখিনি ভালকৈ উতলি আছে। এতিয়া মই ইয়াৰে এপিচ আলু ভাঙি দিলোঁ ইয়াত, আৰু মই জোলকৈ খাই ভাল পাওঁ, সেইকাৰণে মই ইমানটো জোখতে ৰাখিছোঁ। এয়া নৰসিংহ দি বনোৱা কণী আৰু আলুৰ দম হৈ গৈছে। আপোনালোকে ঘৰত বনাই খাব এনেদৰে। আজিৰ এই ৰেচিপিটো যদি চাই ভাল পালে তেনেহ'লে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।